আপোনালোকৰ মনত আছেনে এই যে মাজতে এবাৰ ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছিল বা সেই কা আন্দোলন যেতিয়া চলি আছিল চৰকাৰে ইণ্টাৰনেট কানেকশ্যন একেবাৰে বন্ধ কৰি দিছিল কেইবাদিনৰ কাৰণে সেই কথা হয়তো নিশ্চয় আপোনাৰ মনত আছে বা আজিও সেই কথা মনত পৰে হয় সেইটো সময়ত গোটেই অসম জুৰি হাহাকাৰ সৃষ্টি হৈছিল কাৰণ মানুহৰ এটা অভ্যাস হৈ গৈছিল এনি টাইম হয়তো মোবাইলটো লৈ বা ইণ্টাৰনেটত কিবা এটা চাই থকা বা মানে মানুহৰ এটা অভ্যাস হৈ গৈছিল আৰু তাৰপিছত যেতিয়া নেকি প্ৰায় এসপ্তাহ জুৰি যেতিয়া ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছিল আৰু তেতিয়া মানুহৰ মাজত হাহাকাৰ লগাটো স্বাভাৱিক কথা আছিল এই যে ইণ্টাৰনেট প্ৰকৃততে কোনে কণ্ট্ৰল কৰে কাৰ হাতত এই পাৱাৰ আছে যে গোটেই ইণ্টাৰনেট চিষ্টেমটো কণ্ট্ৰল কৰিব বা মন গ'লেই কাটি দিব মন গ'লেই চাৰ্ভাৰ ডাউন কৰি দিব বা মন গ'লেই কিবা এটা কৰি দিব ইমানখিনি পাৱাৰ আচলতে কাৰ হাতত আছে বা এই ইণ্টাৰনেট পুৰা ফুল চিষ্টেমটো আচলতে কোনে চলায় এই বিষয়ে মই আজি এই ভিডিঅ'টোত কথা পাতিম মই যদি আপোনাক এটা প্ৰশ্ন কৰোঁ যে এই ইণ্টাৰনেট আচলতে কোনে চলায় হয়তো আপোনাৰ মনত বিভিন্ন ধৰণৰ কথা মনলৈ আহিব যে ইণ্টাৰনেট আচলতে কোনে চলায় এই যে কোম্পানীবিলাকে আমাক ইণ্টাৰনেট প্ৰভাইড কৰে যেনে আমি জিঅ' বা BSNL বা এয়াৰটেল এই বিভিন্ন ধৰণৰ কোম্পানী যিবিলাকে আমাক নেট প্ৰভাইড কৰে বা এই কোম্পানীবিলাকে আমাক ইণ্টাৰনেট কানেকশ্যন যোগান ধৰে নেকি বা এনেধৰণৰ এই কোম্পানীবিলাকে আচলতে গোটেই ইণ্টাৰনেট চিষ্টেমটো কণ্ট্ৰল কৰে নেকি নে আমাৰ চৰকাৰখনে গোটেই ইণ্টাৰনেট এই চিষ্টেমটো কণ্ট্ৰল কৰে হয়তো এনে বিভিন্ন ধৰণৰ কথা আপোনাৰ মনলৈ আহিছে বা মোৰো মনলৈ আহে কিন্তু আজি মই এই প্ৰকৃততে ইণ্টাৰনেট কানেকশ্যন বা এই ইণ্টাৰনেট সেৱাটো আচলতে কোনেনো কণ্ট্ৰল কৰে বা কেনেধৰণে এই গোটেই ইণ্টাৰনেট প্ৰক্ৰিয়াটো চলি আহিছে বিতংভাৱে মই আপোনাৰ লগত জনাবলৈ চেষ্টা কৰিম এতিয়া কথাটো হ'ল যে এই যি জিঅ' বা BSNL বা এয়াৰটেল এই কোম্পানীবিলাকে আমাক ইণ্টাৰনেট প্ৰভাইড কৰে বা আমাক ইণ্টাৰনেট সেৱা মানে দিয়ে কিন্তু এই কোম্পানীবিলাকৰ হাতত ইণ্টাৰনেটৰ সৰু কিবা এটা অংশহে আছে গোটেই ইণ্টাৰনেটৰ দুনিয়াখনৰ বাচ্চা নহয় মানে গোটেই ইণ্টাৰনেটৰ বছ বুলি ক'ব নোৱাৰি বা আমাৰ যি চৰকাৰখনে যে সেই কা আন্দোলনৰ টাইমত আচলতে ইণ্টাৰনেট কানেকশ্যন বন্ধ কৰি দিয়া হৈছিলে বা বিভিন্ন ক্ষেত্ৰত দেখা যায় যে কিবা এটা হ'লে কিবা এটা চিটুৱেশ্যন এনেকুৱা পলিটিকেল যদি কিবা ইছ্যু হয় তেতিয়া আচলতে কি কৰে যে কোনোবা এটা ৱেবছাইট এইটো বোলে ব্লক কৰি দিয়া হ'ব এই ৱেবছাইটটো আজিৰ পৰা আমাৰ অসমৰ মানুহে বা ভাৰতৰ মানুহে চলাব নোৱাৰিব বা কিছুমান ক্ষেত্ৰত দেখা যায় যে এই কাৰোবাৰ ফেচবুকৰ পৰা কোনোবা বিতৰ্কিত কিবা যদি মন্তব্য বা কোনোবাই যদি ফেচবুকত তেনেকুৱা কিবা পোষ্ট কৰিছে সেই পোষ্টটো ডিলিট কৰি দিয়া বা ইউটিউবৰ পৰা কিবা ডিলিট কৰি দিয়া আচলতে এই কোম্পানী বা এই চৰকাৰৰ হাতত ইণ্টাৰনেটৰ সেই সিমানটো লেভেললৈকে আচলতে ক্ষমতা থাকে বা সিমানখিনিলৈকে কৰিব পাৰে অৰ্থাৎ আমি যদি চাবলৈ যাওঁ যে এখন চৰকাৰে খুব বহুত বেছিটো বেছি কি কৰিব পাৰে হয়তো সেই কোম্পানীটোৰ আচলতে কোম্পানীটোৰ লগত কিবা এটা কথা পাতি বা কিবা এটা পলিটিকেল ইছ্যু দেখাই আচলতে এইটো ক'ব পাৰে যে আজিৰ পৰা 5 দিন ধৰি ইণ্টাৰনেট কানেকশ্যনটো আচলতে তেওঁলোকৰ চাৰ্ভাৰটো মানে ডাউন কৰি দিবলৈ যাতে মানুহে ইণ্টাৰনেট চলাব নোৱাৰে আচলতে কিয় নোৱাৰে কাৰণ সেই কোম্পানীটোৰ মানে ইণ্টাৰনেট আমি চলাই আছিলোঁ বা আমাক সেই ইণ্টাৰনেট সেই কোম্পানীটোৱে আমাক প্ৰভাইড কৰি আছিলে তো সেই কোম্পানীটোৰ হাতত বা সেই চৰকাৰখনৰ হাতত সিমানখিনিলৈকেহে পাৱাৰ থাকে কিন্তু এই গোটেই পৃথিৱীৰ যদি গোটেই যি ইণ্টাৰনেট বিয়পি আছে এই ইণ্টাৰনেট চিষ্টেমক জানো সেই কোম্পানীটোৱে বা সেই চৰকাৰখনে কণ্ট্ৰল কৰি ৰাখিব পাৰে নিশ্চয়কৈ নোৱাৰে কিয় নোৱাৰে কাৰণ প্ৰত্যেকটো আচলতে ৱেবছাইট বা প্ৰত্যেকটো কোম্পানীৰ প্ৰত্যেকটো মানে ডাঙৰ ডাঙৰ কোম্পানীবিলাকৰ প্ৰত্যেকৰে নিজৰ নিজৰ এটা চাৰ্ভাৰ চিষ্টেম থাকে যাক আমি ক'ব পাৰোঁ ইণ্টাৰনেটৰ দুনিয়াত এখন দোকান আৰু সেই প্ৰত্যেকখন দোকানৰ বা প্ৰত্যেকটো মানে চাৰ্ভাৰৰ একোটা IP এড্ৰেছ থাকে আৰু সেই যেতিয়া কিবা এনেকুৱা কিবা চিটুৱেশ্যন হয় আৰু সেই চিটুৱেশ্যন যেতিয়া বোলে কণ্ট্ৰল কৰিবৰ কাৰণে কিবা এটা এনেকুৱা সিদ্ধান্ত যদি ল'ব লগা হয় তেতিয়া আচলতে সেই কোম্পানীটোৰ চাৰ্ভাৰটোৱে সেই IP এড্ৰেছৰ মানে হেৰিটো ডাউন কৰি দিয়ে
তো তেতিয়াহে আমি মানে সেই ইণ্টাৰনেট সেৱা আমি পাবলৈ সক্ষম নহওঁ। আৰু সেইটো কৰিলে কিন্তু গোটেই পৃথিৱীৰ ইণ্টাৰনেট কানেকশ্যনৰ ওপৰত তাত একো প্ৰভাৱ নপৰে, বা সেই গোটেই ফুল কণ্ট্ৰল ছিষ্টেমটো তেওঁলোকৰ হাতত নাই। কাৰণ এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ এটা বেলেগ প্ৰক্ৰিয়া। মই আপোনালোকৰ ডিটেইলছত কথাবিলাক এনালাইজ কৰি আপোনালোকক ক'বলৈ চেষ্টা কৰিম। এটা কথা মন কৰিব, যেতিয়া কোনোবা এটা কোম্পানীয়ে এই ইণ্টাৰনেট সেৱা যেতিয়া বন্ধ কৰি দিয়ে, আমি ইণ্টাৰনেট চলাব পাৰিম নে নোৱাৰিম? নিশ্চয়কৈ আমি ইণ্টাৰনেট চলাব আমি নিজৰবিলাকো পাৰিম। এতিয়া আমি কেনেধৰণে পাৰিম আপোনালোকে মন কৰিব, যদি কেতিয়াবা ভাৰত চৰকাৰে যদি কিবা এটা এনেকুৱা এখন আইন লৈ আহে যে আজিৰ পৰা ভাৰতত ফেচবুক, ইউটিউব এইবিলাক বেন কৰি দিয়া হ'ব, বা আজিৰ পৰা ইয়াত চলাব নোৱাৰিব, অৰ্থাৎ সেই ছাৰ্ভাৰৰ আচলতে সেইটো অফ কৰি দিব, ব্লক কৰি দিব, যাৰ কাৰণে আমি সেই IP এড্ৰেছটো ব্লক মাৰি দিব, যিটো কাৰণে আচলতে সেই ফেচবুক আমি চলাব নোৱাৰিম। এতিয়া কথাটো হ'ল যে গুগল হওক, ফেচবুক হওক, ইউটিউব হওক, এই প্ৰত্যেকবোৰ ডাঙৰ ডাঙৰ কোম্পানীৰ এটা বিৰাট ডাঙৰ একোটা ছাৰ্ভাৰ আছে, আৰু এই ছাৰ্ভাৰবিলাক আচলতে একোটা IP এড্ৰেছৰ থ্ৰুৱেদি কণ্ট্ৰল হয়। আৰু এই IP এড্ৰেছনো কি বস্তু? আচলতে আমি যেতিয়া কোনোবা এটা ৱেবছাইট আমি খোলোঁ, বোলে www.youtube.com বা www.facebook.com, এতিয়া ইয়াত এই যে ইউটিউবটো হৈছে এটা ডমেইন নেম, আৰু তাৰ পাছফালে যিটো লাগি আছে .com, এইটোক কোৱা হয় টপ লেভেল ডমেইন। এতিয়া ডমেইন মানে কি? আমি ইণ্টাৰনেটৰ দুনিয়াৰ পৰা আমি আমাৰ নিজৰ এটা ছাৰ্ভাৰ আমি তাৰ পৰা ল'ব লাগিব, যে মই নিজাববীয়াকৈ কিবা এটা ৱেবছাইট বনাই মই তাত কাম কৰিব বিচাৰিছোঁ। তো আপুনি সেই অথৰিটিটো আপুনি কাৰোবাৰ পৰা ল'ব লাগিব, যে মই মোৰ নিজৰ এটা ৱেবছাইট খুলি মই তাত কাম কৰিম, এনেধৰণৰ কিবা এটা কৰিম। তো সেইটো তেতিয়া সম্পূৰ্ণ আপোনাৰ হাতত থাকিব। সেই ছাৰ্ভাৰটোৰ সম্পূৰ্ণ কণ্ট্ৰল আপুনি নিজে অকলে কৰিব। তাৰ লগইন ID থাকিব, পাছৱৰ্ড থাকিব, যাক আপুনি নিজে কণ্ট্ৰল কৰিব পাৰিব। যেনেদৰে মানে ফেচবুক বা ইনষ্টাগ্ৰাম বা ইউটিউব আদি বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ ছাৰ্ভাৰ চলি আছে বা ৱেবছাইট চলি আছে, আৰু এই যি IP এড্ৰেছ, এই IP এড্ৰেছ ব্লক কৰি দিলেই আমি আচলতে সেই ৱেবছাইটটোত আমি ভিজিট কৰিব নোৱাৰোঁ, বা সেইটোত আমি যাব নোৱাৰিম, মানে IP এড্ৰেছ নট ফাউণ্ড এনেকৈ দেখায়। এতিয়া কথাটো হ'ল, আমি যদি বিচাৰোঁ যে মই নিজে এটা ৱেবছাইট খুলি ইণ্টাৰনেটত কিবা এটা কাম কৰিম, আমি নিশ্চয়কৈ আমি কৰিব পাৰিম। কিন্তু এই আমি যে ইণ্টাৰনেটত কিবা এটা ৱেবছাইট বনাম, ইয়াৰ অথৰিটিটো আমাক কোনে দিব? পাৰ্মিশ্যনটো আমাক কোনোবাই দিব লাগিব, যে আপুনি আহক, আপুনি ইণ্টাৰনেটত কাম কৰিব পাৰিব, নিজৰ ৱেবছাইট বনাই কাম কৰিব পাৰিব। কোনোবাই আমাক এইটো দিব লাগিব। বা বিভিন্ন ধৰণৰ এই ডাঙৰ ডাঙৰ যিবিলাক কোম্পানী, সেইটো ফেচবুক হওক, ইউটিউব হওক, কাৰোবাৰ নহয় কাৰোবাৰ পৰাটো অথৰিটিটো লৈছে, যে মই ফেচবুক নামৰ এটা ৱেবছাইট বনাব বিচাৰিছোঁ, তাত মই এনেধৰণে ছ'চিয়েল মিডিয়াৰ মানে এটা প্লেটফৰ্ম ক্ৰিয়েট কৰিব বিচাৰোঁ। তো অথৰিটিটো কাৰোবাৰ পৰা নহয় কাৰোবাৰ পৰা লৈছে নিশ্চয়। এতিয়ালৈ আচলতে এতিয়া প্ৰশ্নটো হ'ল যে কাৰ পৰা সেই অথৰিটিটো আমি ল'ম? এই অথৰিটি ল'বৰ কাৰণে ইণ্টাৰনেটৰ দুনিয়াত বিভিন্ন ধৰণৰ দোকান আছে বুলি ক'ব পাৰি। এক্সাম্পল হিচাপে আপোনালোকে চাই ল'ব পাৰে GoDaddy.com। GoDaddy.com বুলি এটা ৱেবছাইট আছে, এটা ছাৰ্ভাৰ আছে। তাৰ পৰা এই মানুহবিলাকে ডমেইন কিনে, যি ডমেইন আপুনি কিনিব লাগিব আপোনাৰ নিজৰ নামত, আৰু সেই ডমেইনৰ নামত তাত এটা IP এড্ৰেছ ক্ৰিয়েট হ'ব, আৰু তাৰ পৰা আপুনি সেই গোটেই ছাৰ্ভাৰটো আপোনাৰ গোটেই ৱেবছাইটটো কণ্ট্ৰল হ'ব। তো সেই যি ডমেইন এই ৱেবছাইটবিলাকে যে বিকিছে বা GoDaddy যে বিকিছে .com, .in বা .gov, এনেধৰণৰ বিভিন্ন আমি দেখিবলৈ পাওঁ ৱেবছাইটবিলাকৰ বেকছাইডে লাগি থাকে। তো এতিয়া কথাটো হ'ল, এই GoDaddyকনো আচলতে কোনে পাৰ্মিশ্যন দিলে? কোনোবাইতো তাক পাৰ্মিশ্যনটো দিব লাগিব, যে তই মানুহক, পাব্লিকক যে এই ডমেইনটো তই বিকিব পাৰিবি। কোনোবাই হয়তো GoDaddy পাৰ্মিশ্যন দিছে, যে তই এনে ডমেইন, এইকেইটা ডমেইন আমুক মানুহক বা এনেকুৱা মানুহক আচলতে তই বিক্ৰী কৰিব পাৰিবি।
তেতিয়াহ'লে আমি যদি আনফালৰ পৰা যদি চাবলৈ যাওঁ তেতিয়াহ'লে গ'ডাডিও আচলতে এই ইণ্টাৰনেট দুনিয়াৰ বাচ্চা নহয়। তাৰ ওপৰতো হয়তো কোনোবা আছে যিয়ে আচলতে গ'ডাডিক অৰ্ডাৰ দিছে যে বা পাৰ্মিশ্যন দিছে তই এইটো ইণ্টাৰনেটত মানুহক ডমেইন হিচাপে এইটো লিখিব পাৰ। আচলতে ইণ্টাৰনেটৰ দুনিয়াখন এখন বিশাল দুনিয়া, গোটেই পৃথিৱীজুৰি বিয়পি আছে আৰু ইয়াক চলাই এটা অৰ্গেনাইজেশ্যন, যি অৰ্গেনাইজেশ্যন লছ এঞ্জেলছত আছে আৰু সেই অৰ্গেনাইজেশ্যনটোৰ নাম হৈছে আইকেন নামৰ এটা অৰ্গেনাইজেশ্যনে আচলতে এই গোটেই ইণ্টাৰনেট চিষ্টেমটো কণ্ট্ৰল কৰি আছে। কিন্তু আইকনো আচলতে সেই ইণ্টাৰনেটৰ দুনিয়াৰ বছ বুলি ক'ব নোৱাৰি। তেওঁলোকে জাষ্ট এটা অৰ্গেনাইজেশ্যনৰ থ্ৰুৱেদি গোটেই মানুহক ইণ্টাৰনেট প্ৰভাইড কৰি আছে। আচলতে তেওঁলোকেও সেই ইণ্টাৰনেটৰ দুনিয়াৰ বাচ্চা বা বছ বা তেওঁৰে হাতৰ মুঠিত চব আছে বুলি ক'ব নোৱাৰি। কিন্তু চাবলৈ যদি যাওঁ আমি এই জিঅ' বা ৰিলায়েন্স বা বিভিন্ন ধৰণৰ যি কোম্পানী BSNL, এয়াৰটেল এই কোম্পানী নতুবা এই যি মই চৰকাৰৰ কথা ক'লোঁ এই বা এই গ'ডাডি এই বিভিন্ন ধৰণৰ এই কোম্পানীবিলাকৰ ওপৰত সিহঁততকৈ বেছি অথৰিটি কিন্তু সেই আইকেনৰ ওচৰত আছে। তেওঁৰ হাতৰ মুঠিত বহুত ইমানখিনি পাৱাৰ আছে যে তেওঁ আচলতে এই কোম্পানীবিলাকক অথৰিটি দিয়ে বা তেওঁ আচলতে এই কোম্পানীবিলাকক সেই পাৰ্মিশ্যনটো দিয়ে যে তই এইটো কাম কৰিব পাৰিবি বা তই এইটো আমুকক বিক্ৰী কৰিব পাৰিবি। এতিয়া আইকেনৰ ফুল মিনিংটো হৈছে ইণ্টাৰনেট কোঅপাৰেশ্যন ফৰ এছাইনড নেমছ এণ্ড নাম্বাৰ্ছ। আৰু এই যি আইকেন ই এক নন প্ৰফিট অৰ্গেনাইজেশ্যন হয় নন প্ৰফিট অৰ্গেনাইজেশ্যন হয়। ই গোটেই দুনিয়াত আচলতে এই আইকেনৰ দ্বাৰাই ইণ্টাৰনেট কানেকশ্যন প্ৰভাইড কৰা হৈছে। কিন্তু মই ক'লোৱেই এই আইকেনো আচলতে ইণ্টাৰনেটৰ দুনিয়াৰ বছ নহয়। কিন্তু এতিয়া আমি যদি চাবলৈ যাওঁ আইকেনে আচলতে কেনেকৈ গোটেই দুনিয়াত ইণ্টাৰনেট প্ৰভাইড কৰিছে। এতিয়া ইণ্টাৰনেটৰ কানেকশ্যনটো আমি বুজিবলৈ যদি আমি অকণমান বহলভাৱে যদি আমি চাবলৈ যাওঁ ইয়াক আমি এটা চেইন ছিষ্টেম নিচিনা ক'ব পাৰোঁ। আমি যদি ভাবিবলৈ যাওঁ এখন আঁঠুৱা বুলি ধৰি লওকচোন, আঁঠুৱাখন সৰু সৰু ফুটা থাকে, কিন্তু এই আঁঠুৱাখনৰ যি সৰু সৰু ৰছী বা সূতাকেইডাল প্ৰত্যেকডাল মানে সূতাই ইডালৰ লগত ইডাল কানেক্টেড থাকে হয়নে, আৰু এখন জালিৰ নিচিনা সৃষ্টি হয়। ঠিক ইণ্টাৰনেটৰ বস্তুটো ঠিক এই এনেধৰণে চলি আছে। ই এটা হয় ছাৰ্ভাৰ, কাৰোবাৰ পৰা এটা ফিজিকেল বস্তু নহয় যে বোলে এনেকৈ বস্তু হাতে কাৰোবাক বিকি দিলোঁ হয়নে, ই এটা ছাৰ্ভাৰ হয়। তো এই যি আইকেনে কি চিষ্টেমত কৰি আছে সেই আমেৰিকাৰ লছ এঞ্জেলছৰ পৰা আচলতে কেবল কানেকশ্যনৰে গোটেই পৃথিৱীত এই ইণ্টাৰনেট সেৱা দিয়ে। হয়, আপুনি যদি হয়তো এইটো কথা আজিলৈকে জনা নাছিলে, আজি জানি লওক ভালদৰে। কেবল কানেকশ্যনৰে গোটেই দুনিয়াত মানে ইণ্টাৰনেট কানেকশ্যন দিয়ে আৰু এই কেবল কানেকশ্যন মাটিৰ তলে তলে গোটেই পৃথিৱীজুৰি বিয়পি আছে। হয়তো আমেৰিকাৰ পৰা ক'ৰবাত বা আমাৰ ভাৰতত যদি ক'ৰ পৰা আহি পেলাই প্ৰথম মুম্বাইত পালে, মুম্বাইৰ পৰা দিল্লীত আহিলে, দিল্লীৰ পৰা অসমত আহিলে, এনেধৰণে গোটেই পৃথিৱীজুৰি বিয়পি আছে। কিন্তু এই যি কানেকশ্যন এই কানেকশ্যন আমি ডাইৰেক্ট পাওঁ নেকি? আমি ডাইৰেক্ট নাপাওঁ। সিহঁতে কাক প্ৰভাইড কৰে? মই যে ক'লোৱেই এই যি কোম্পানীবিলাক আছে জিঅ' বা এয়াৰটেল, BSNL বিভিন্ন ধৰণৰ কোম্পানী, এই কোম্পানীবিলাকক তেওঁলোকে সেই ছাৰ্ভাৰবিলাকক তেওঁলোকে ইণ্টাৰনেটটো পঠায় আৰু তেওঁলোকে আচলতে এই যি টাৱাৰ আমাৰ গাঁৱে ভূঞে চহৰে নগৰে যে বহায় এই টাৱাৰ থ্ৰুৱেদি আমাক আচলতে ইণ্টাৰনেটটো প্ৰভাইড কৰে। এতিয়া কথাটো হ'ল যে এই টাৱাৰ ইণ্টাৰনেট ছাৰ্ভাৰটো বহুত বেছি হাই নহয়, আমি খুব বেছি 3G 4G 5G ইমানটোৱে পাব পাৰোঁ। কিন্তু এই যি কানেকশ্যন এই কানেকশ্যন মানে বহুত হাই স্পীড নেটৱৰ্ক কানেকশ্যন আপোনালোকে প্ৰভাইড কৰে। আৰু যেতিয়া আমি ক'ৰবাত ৱাইফাই কানেকশ্যন কৰোঁ কিবা কৰোঁ আপোনালোকে নিশ্চয় গম পায় কেবল কানেকশ্যন দিয়ে হয়। আৰু আচলতে আমি কোনো নাজানো এইটো কথা, হয়তো ময়ো জনা নাছিলোঁ। ময়ো আচলতে বিভিন্ন ধৰণৰ এনেধৰণৰ ভিডিঅ'বিলাক চাই থাকোঁতে মই এইবিলাক পঢ়িবলৈ পাইছিলোঁ বা দেখিবলৈ পাইছিলোঁ। আচলতে এনেধৰণে গোটেই দুনিয়াত ইণ্টাৰনেট কানেকশ্যনটো আচলতে চলি আহিছে। এই যি কোম্পানীবিলাকে আমাক ইণ্টাৰনেট প্ৰভাইড কৰে তেওঁলোকক কোৱা হয় ISP।
ইহঁতক কোৱা হয় ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰ। সেই কোম্পানীবিলাকে কি কৰে, এই যে টাৱাৰটো আমাৰ বহাই যায় আৰু আমি যে মোবাইলত নেট চলাব পাৰোঁ বা কম্পিউটাৰত আমি নেট চলাব পাৰোঁ, এইটো সেই টাৱাৰটোৰ থ্ৰুৱেদি সম্ভৱ হয়। কিন্তু এই টাৱাৰটোত নেটৱৰ্ক ক'ৰ পৰা আহে? এই টাৱাৰটোত নেটৱৰ্ক আহে সেই কোম্পানীৰ, যে মই সেই ক'লোঁ যে এই আইকেনে যি কেবল ছিষ্টেমেৰে গোটেই দুনিয়াত আচলতে ইণ্টাৰনেট সেৱা প্ৰভাইড কৰিছে, এই কেবল কানেকশ্যন সেই টাৱাৰটোৰ লগত থাকে, যিটো টাৱাৰৰ পৰা আমি ইণ্টাৰনেট সেৱা আমি পাওঁ। আচল কথাটো হ'ল যে কেবল কানেকশ্যনৰে আচলতে সেই ইণ্টাৰনেট সেৱাটো টাৱাৰটোৱে পায়, তাৰ পৰা আমাক মানে আমাৰ মাজত দি দিয়ে। এতিয়া প্ৰশ্নটো আছিলে কি, যে আচলতে এই ইণ্টাৰনেট চিষ্টেমটো কোনে কণ্ট্ৰল কৰে বা ইণ্টাৰনেটটো আচলতে কাৰ? মই এতিয়া আপোনালোকক ডিটেইলছত যেতিয়া কথাখিনি কৈছোঁ, আপোনালোকক হয়তো এটা কথা অনুমান কৰিব পাৰিছে যে এনেকুৱা কোনো ক'ব নোৱাৰে যে ইণ্টাৰনেটটো মোৰ বা মই অকলে কণ্ট্ৰল কৰি আছোঁ, হয়নে? এইটো এটা বিৰাট ডাঙৰ ছিষ্টেম। আমি যদি চিম্পল ভাষাত যদি ক'বলৈ যাওঁ যে ইণ্টাৰনেট আচলতে কাৰো নহয়, অথচ আমাৰ সকলোৰে, আমি এইবুলি ক'ব পাৰোঁ। কাৰণ আপুনি বা ময়ো যদি আমি ইচ্ছা কৰোঁ ইণ্টাৰনেটত এটা ছাৰ্ভাৰ আমি কৰি আমি ইণ্টাৰনেট নিজৰ সেই বস্তুটো আমি কণ্ট্ৰল কৰিব পাৰোঁ, হয়নে? তো সি এটা এনেকুৱা এটা ছিষ্টেম, যিটো ছিষ্টেমত বিভিন্নজন মানুহে নিজে কাম কৰি নিজৰ ছাৰ্ভাৰটো নিজে কণ্ট্ৰল কৰিব পাৰে। ঠিক তেনেদৰে চবেই নিজৰ নিজৰ ছাৰ্ভাৰ নিজে নিজে কণ্ট্ৰল কৰি কাম কৰি আছে। তো আজি বিভিন্ন যি ডাঙৰ ডাঙৰ ইণ্টাৰনেট প্ৰভাইডাৰ কোম্পানী আছে বা যি মানে ডাঙৰ ডাঙৰ এনেকুৱা কোম্পানী আছে যিবিলাকে আচলতে ইচ্ছা কৰি নিজৰ ছাৰ্ভাৰটো নিজে কণ্ট্ৰল কৰিব পাৰে, হয়। এতিয়া কোনোবাই যদি ইচ্ছা কৰে ফেচবুকে বোলে আপোনাৰ মোৰ কিবা এটা ফেচবুকৰ ভিডিঅ' ইচ্ছা কৰে ডিলিট কৰি দিব পাৰে, হয়তো ইচ্ছা কৰিলে ইউটিউবৰ পৰা আপোনাৰ মোৰ কিবা ভিডিঅ' এটা ইচ্ছা কৰিলে ইউটিউবে ডিলিট কৰি দিব পাৰে। তো আচলতে কথাটো এনেধৰণৰ। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো কথাখিনি বুজি পালে আৰু ভিডিঅ'টো চাই ভাল পালে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।